আজি ৰাতিপুৱা জীৱনে যে কিমান টেঙা দিছে কুকুৰাজনীক কৈ আছিলোঁ কুকুৰাজনীয়ে ক'লে যে তই টেঙাৰ কথা কৈছ যেতিয়া ওচৰৰ মানুহ ঘৰৰ বাৰীলৈ যায় তাতে বগৰী আছে তাৰ পৰাই অলপ খাই আগৈ আৰু আমাৰ ইয়াত ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত ক্ৰিকেট হৈ আছে আপোনালোকে চাবলৈ আহিব দেই বহুত দিনৰ পিছত নেদেখা বস্তু এটা দেখি গলো দেই আগতে আমাৰ সৰুতে দেউতাই এনেকে চাইকেলত এনেকে গাৰু বান্ধি ফুৰাবলৈ নিছিলে এতিয়া আকৌ দেখি পিনি মনত পৰি গ'ল আগৰ দিনবোৰ আৰু বগৰীকেইটা খাবলৈ নাপালো ইহঁত কেইটা কেনেকে মুখত সুমিয়ালে চাওকচোন আৰু ননয়ে কৈছে টেঙা বগৰী টেঙা নহয় মিঠা হ'ব নেকি আৰু এই যে কণমানিজনীয়ে মোৰলে বৰ ভয় কৰে ঘৰলৈ আহি পিনি গধূলি কি বনাবলৈ ললো জানেনে এইপিনে মই ছাগলী মাংস বনাবলৈ লৈছো অমিতা আৰু আলু দি পিনি ঘৰৰে আলু অলপ ডাঙৰ ডাঙৰ চাই ললো ছাগলী মাংস বহুত দিন খোৱা নাছিলো খাবলৈ মন গৈ আছিলে আৰু আমাৰ ঘৰলৈ ছাগলী মাংস আনিলে ময়ে বনাওঁ কি টেষ্টি বনাও নহয় ঘৰৰ মানুহে হাতৰ মানে এডোখৰলৈকে চেলেকি খায় বুলি ভাবিছে নেকি খাই বাৰু ভালেই বনাওঁ দেই ইমানো বেয়া নবনাওঁ ধেমালি কৰিছোঁ আৰু হাত চেলেকি নাখায় আৰু আপোনালোকে বাৰু ছাগলী মাংস খায় নাই যদি খাই ভাল পায় ছাগলী প্ৰেমীসকলে এটা লাইক কৰি যাব আৰু কমেণ্ট কৰি যাব নাপাহৰিব আৰু মই এইপিনে আদা ৰচুন খুন্দি লৈছোঁ খুন্দি লৈ পিনি একদম মাংসত দি দিম আৰু ধুনীয়াকৈ আৰু মাংসখিনি ভালকৈ ভাজি লৈছোঁ আলু আৰু অমিতা দি পিনি অমিতা দি খাই চাব না মাংস কি টেষ্টি লাগে নহয় হাঁহে কোমোৰাই খাওঁতে কোমোৰা জহৰ যেনেকৈ টেষ্টি লাগে নহয় তেনেকৈ মানে অমিতাও এনেকৈ দি খালে টেষ্টি লাগে আৰু জালুক জলকীয়া গৰম মছলা দি দিলোঁ আৰু ইমান ধুনীয়াকৈ বনাই লৈছোঁ এতিয়া ৰৈ থাকিব পৰা নাই দেই গাইছ মই খাই লওঁ আজিলৈ বাই বাই